মোৰ ভাল লাগিছে সেকেন্ড ৰানাৰ্ছ কৈছো सेकंड में फर्स्ट ফাৰ্ষ্ট ৰানাৰ্ছ কৈছো हिंदी में तो मैं फर्स्ट रनर्स अप हुई हूँ। आप लोग ने मुझे इतना सारा वोट किया उसके लिए थैंक यू सो मच और मुझे फर्स्ट विनर बनाया उसके लिए थैंक यू। Joyayakom. Missing na kami. Tato ka heroine कौन है? फर्स्ट एक्सपीरियंस इन मुंबई আগতে গৈ পোৱা নাই প্ৰথমবাৰ যাম আই ডোন্ট নো তাত কেনেকৈ লাগিব কি লাগিব কিন্তু এইটোতো আমাৰ এটা সৌভাগ্যৱান বুলি ক'ব লাগিব আমি যে আপোনাৰ কাৰণে যে মুম্বাই যাবলৈ সৌভাগ্য এটা পাইছোঁ নহ'লেতো জীৱনত কেতিয়াও জীয়াই থকালৈকে মুম্বাই যাবলগীয়া আমাৰ নহ'লেহেঁতেন ত' থেংক ইউ আপুন এণ্ড ভোট কিপ ভোটিং ফৰ আপুন পেগু এয়াৰপৰ্টত আছোঁ আৰু অলপ পিছত ফ্লাইট উৰিব যাম তো লগতে মোক আপোনকৈ আয় হাই কৈ দিওঁ একবাৰ বেমাৰ হৈ আছে খুব অহা যোৱা কৰি আছে তো আমাৰ আয়ানৰ মা আমি সকলোৱে গৈ আছোঁ তালৈ আপোনাৰ এই চিন্তাকাৰী মোৰো মুম্বাই আপোন পেগুলৈ যদি মই এইমাত্ৰ আপোনকৈ শ্বুটিংটো শেষ হ'ল গানৰ প্ৰেক্টিছ কৰি আছে बहुत मजा आया। कैसा लगे आपको यहाँ में आके अच्छा तो लग रहा है लेकिन रिजल्ट तक हम ज़्यादा अच्छा टेंशन हो अभी। तो भगवान मतलब जज ही भगवान है तो जज को या भगवान को दुआ करता है कि आप जीते पॉजिटिव ऐसा है? दुआएं देना है। अच्छा आपको जीता है वो विनर हुआ है हो गई है अच्छा ओके देखता हूँ देखने के कुछ बात नहीं। अच्छा ओके মোৰ লগত মুখে নাম সৰুবাই আছে তো উইনাৰ হোৱাৰ চান্স আছে আমাৰ আপুন পেগু তো এটা একচুৱেলি এটা মোৰ বেছি লগা এটা গৌৰৱ হয় প্ৰথমবাৰ আই থিংক কেতিয়াও হোৱা নাই চাগে মিচিঙত এনেকুৱা নেশ্যনেল টিভি চেনেলত মানে ডান্সৰ ক্ষেত্ৰত কেতিয়াও হোৱা নাই চাগে নাই তেনেকৈ গৈছে যদিও আধৰুৱা হৈছে এনেকৈ পাই নিৰ্দিষ্টলৈকে কোনো তেনেকৈ হোৱা নাই যদি পাই যায় উইনাৰ যদি হৈ যায় আপুনি যাব লাগিব চিয়'ৰ মোৰ যদি অসুবিধা নহয় চিয়'ৰ যাম মানে মুম্বাইলৈ যদি আহিব পাৰিছোঁ আপোনাক ছাপৰ্ট কৰিবলৈ আৰু আপোনাৰ কাৰণে বা আপুনি ইমান কাম কৰিছে নিশ্চয় আপুনিও বিচাৰিব মই যোৱাটো তো আপুনি মোক মাতিলে মুম্বাইলৈকে আৰু আপুনিও মাতিলে আৰু তাতেও মাতিলে আৰু নামাতিলেও মই গ'লোহেঁতেন কিন্তু বিশেষকৈ মোক ডান্স DIDয়ে মাতিলে ডান্স বহুবাৰ মই নাযাওঁ বুলি কৈছিলোঁ মোৰ অসুবিধা আছে মোৰ গাও বেয়া আছিলে ইহঁতে মই নাযাওঁ বুলি কৈছিলোঁ কিন্তু ইহঁতে ইমান ক'লে তিনিদিন সদায় ফোন কৰিলে তাৰপিছত ভাবিলোঁ সেইটোতো মই নগ'লে বহুত বেয়া কাম হ'ব কাৰণটো হৈছে ইমান এটা ইণ্টাৰনেশ্যনেল পৰ্যায়ত মোক মাতিছে এইপিনে আমাৰ ছোৱালী এজনী ইমান আপুনি পাৰফৰ্ম কৰি আছে তাতে যদি মই নগ'লে নিশ্চয় সেই কথাখিনি ভাল নহ'ব আৰু যিহেতু তাইক ছাপৰ্ট এইখিনি সময়ত যদি ছাপৰ্ট নকৰিলে আৰু আমিনো মানে হেৰি আপোনাৰ কাৰণে মানে সকলোৱে ছাপৰ্ট কৰিছে সকলোৱে আহিব নোৱাৰে ইয়াতে বাৰু চবে হেৰিও নাই ইয়াত আহিব পৰা মানে চবৰে হেৰিও নাই নিয়মো তেনেকৈ নাই চব মাতিলেহে আহিব লাগিব আৰু এইখিনি সময়ত ছোৱালীজনীক ছাপৰ্ট কৰা থিয় দিওঁ তাই আৰু সাহস পাব আৰু এনাৰ্জি পাই তাই ডান্স কৰিব পাৰিব আৰু কিবা এটা জিকিলেও আমি ওচৰত থাকিলে তাই খুব বেছিকৈ মানে ভাল পাব আৰু হাৰা জিকাৰ কথাটো ইমানকৈ আমি ভাবিব নালাগে তাই যদি কষ্ট কৰিছে আপোনালোকে সকলোৱে জানে তাই পাৰফৰ্ম কিমান এনাৰ্জেটিক ডান্স কৰে আৰু তাই আমি ভাবোঁ যে তাই পাব অফক'ৰ্চ তাই পাব নাপালে কোনো কথাই নাই মানে নোপোৱাৰ কোনো কথাই নাই নমস্কাৰ বন্ধুসকল মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ৰাতিপুৱাকে ঘৰৰ পৰা অলপমান আলিত ওলালোঁ এয়া বৰষুণ গিৰি আছে তো ছাতিডালখন লৈ আহিলোঁ আৰু চ' আজি আমি আপুন পেগুৰ বিষয়ে ক'ব যামগৈ চ' আপোনালোকেতো বহুত ভোট দিলে চ' আপোনালোকে ভাবি আছে চাগে আপুন পেগুৰ লিডাৰ কেতিয়া আহিব বোলে চ' তাৰ কাৰণে আজি মই পুৰা তাৰ বিষয়ে কৈ দিম আপোনালোকে অলপমান ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক যিহেতু আমাৰ আপুন পেগুৱে ইণ্ডিয়ান ৰিয়েলিটি শ্ব' ডেন্স কৰি আছিলে তেখেতক আপোনালোকেতো বহুত ভোট দিছে চ' তাৰ কাৰণে তাৰ বুথিং
জিকিলে নে আৰু নে আপোনালোকে নিশ্চয় জানিব বিচাৰি আছে। চ' আমাৰ আপুন পেগুৰ ভোট দিয়াটো আপোনালোকে ঢেৰবাৰ ৰাতিতে চাব পাব, খালি ৰাতিত। চ' 26 ছানডে ৰাতি 9টা বজাত আপোনালোকে G5 এপছৰ পৰা চাব পাব। তাৰ কাৰণে আপোনালোকে তালৈ ৱেইট কৰিব লাগিব আৰু চাবৰ কাৰণে। আৰু এনেকা মানে আপুন পেগুক এতিয়া ভোট দিব নালাগে আৰু তাৰ ভোটিং লাইনটো ক্লজ হ'ল আৰু। চ' আপোনালোকে তাক এতিয়া ভোট দিব নালাগে আৰু এটা নাম্বাৰ 1 মিছ কল দিব নালাগে আৰু যিহেতু আপুন পেগু এতিয়া ভোটিং ক্লজ হ'ল আৰু দেওবাৰ ৰাতিত আপোনালোকে ফাইনেল শ্ব'টো নিশ্চয় চাব পাব। আপোনালোকে কমেণ্ট কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, কাৰণ চবে মানুহেতো এতিয়া গম পোৱা নাই। যোনে যোনে গম পাইছে ভিডিঅ'টো চাইছা শ্বেয়াৰ কৰি দিবা। চ' আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আৰু বেল আইকনটো প্ৰেছ কৰি দিবি। চ' আপোনালোকক মোৰ ভাল ভাল ভিডিঅ' পাবৰ কাৰণে। চ' প্লিজ আপোনালোকে ছাপোৰ্ট কৰি থাকক মোৰ মনজয় ব্লগছত, কাৰণ মই আপোনালোকক দূৰত গৈ ভাল ভাল ভিডিঅ' দেখাব বিচাৰিম। চ' আপোনালোকে যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰি দিবি, আপোনালোকৰ ছাপোৰ্ট লাগে আৰু আপোনালোকে মোক এনেকৈ ছাপোৰ্ট দি থাকিলে মই আগবাঢ়ি যাব পাৰিম। তাৰ কাৰণে আপোনালোকক মই এইটোক কৈ আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। জয় আই অসম।